এক নম্বৰ কথাটো হ'ল বিজেপি পাৰ্টি ইটছ এ এণ্টি ট্ৰাইবেল পাৰ্টি। আজি বড়ো ৰাইজক মই আমাৰ ফেৰেঙাক ধন্যবাদ দিছোঁ যে তেখেতে এতিয়া ৰিয়েলাইজ কৰিছে যে বিজেপি ইজ এ এণ্টি ট্ৰাইবেল গ্ৰুপ। আৰু দিলীপ শইকীয়াক জিকোৱাটো হ'ল বড়ো ৰাইজে জিকাইছিলে দেই। তেখেতসকলে নিজৰ দুৰ্গা দাস বড়োক চিনি নাপালে। সেইকাৰণে আজি বড়ো ৰাইজে ভালকৈ এটা ভাল লেচন এটা শিকিলে যে নন ট্ৰাইবেল টু নন ট্ৰাইবেলে, ট্ৰাইবেল টু ট্ৰাইবেলে, নন ট্ৰাইবেলে ট্ৰাইবেলক কেতিয়াও ফেভাৰ নকৰে। আৰু ট্ৰাইবেল বোলে কনচেপ্টটো এইটো আমি অনা নাই, এইটো হ'ল ছ'চিয়েলি আৰু ইকনমিকলি বেকৱাৰ্ড ক্লাছ বুলি কৈ পেলাই সেই ব্ৰিটিছৰ দিনৰ পৰা সেইটো বস্তুটো অলৰেডি কনষ্টিটিউশ্যনত আছে। আৰু বেল এণ্ড ব্লকৰ কনচেপ্টটো আছিলে আগতে কম্পেক্ট এলেকাত য'ত আমি ইয়াৰ আপ অৰিজিনেল মানুহ বুলি আছিলে, আমি ছ'চিয়েলি আৰু ইকনমিকলি বেকৱাৰ্ড বুলি কৈ পেলাই কম্পেক্ট এলেকাত থকাৰ কাৰণে আমাক সেই প্ৰটেক্টেড এলেকা বুলি দিছিলে। সেই প্ৰটেক্টেড এলেকাটো আফটাৰ ইণ্ডিপেণ্ডেঞ্চ তাৰপিছত এইটো বেল এণ্ড ব্লকলৈ কনভাৰ্ট কৰিলে এজ পাৰ দ্য 1886 যিটো লেণ্ড এক্ট মতে। আৰু 6 শিডিউলৰ কথাটো মিষ্টাৰ দিলীপ শইকীয়াই কিমানলৈকে পৰা মই নাজানো দেই। পাৰ্টিৰ প্ৰেছিডেণ্ট হয়, MP হয়, কিন্তু তেখেতৰ কনচেপ্টটো আজিলৈকে নাজানে। তেখেত নিজেও কৈছে যে আই হেভ ন' আইডিয়া এবাউট ইট বুলি কৈছে। হি ইজ ৰাইট ওৱান ৱে। 6 শিডিউল এলেকাটো ক'ত আৰু বেল এণ্ড ব্লক ক'ত? এতিয়া মই লখিমপুৰৰ মানুহ, শদিয়াৰ মানুহ, আমি বেল এণ্ড ব্লকত আছোঁ। আমিতো 6 শিডিউল এলেকাত নাই। 6 শিডিউলত যদি নাই, আমি বেল এণ্ড ব্লকত থকাটো আমাৰ কেইটামান প্ৰটেকশ্যন ৰক্ষণাবেক্ষণ লাগে। হু হেজ গিভেন ডেট? কনষ্টিটিউশ্যন হেজ গিভেন ডেট। কিন্তু দুটা বস্তুটো ক্লাব কৰিবলৈ বিচাৰিছিলে। আৰু ইট ইজ ট্ৰু, ফেৰেঙাই ঠিকে কৈছে যে অসমত ট্ৰাইবেলবিলাকে ট্ৰাইবেল লেণ্ড কি কাৰণে বিচাৰে। এই দিলীপ শইকীয়াৰ নিচিনা মানুহ, এই নন ট্ৰাইবেল কেইটামানৰ মানে কিৰা মকৰা বুলি কয়, আমি এইটো এটা বেয়া শব্দ বুলি ক'ব লাগিব। এই নটৰিয়াছ কেইটামান নন ট্ৰাইবেলৰ কাৰণে আমি ট্ৰাইবেল লেণ্ড বিচাৰিছোঁ। আজি কাৰ্বি আংলঙত কাৰ্বি লেণ্ড কিয় বিচাৰিছে? অনলি বিকজ অফ ডেট, এই দিলীপ সোণোৱালৰ নিচিনা মানুহৰ কাৰণে। আৰু কাৰ্বি আংলঙত আজিলৈকে অপজিশ্যন পাৰ্টি নাই, বিজেপি টিলিঙা বজাই আছে। বড়োলেণ্ডত চবে বিজেপিকে ছাপৰ্ট কৰিছিলে ট্ৰাইবেলখিনি। এতিয়াই গম পাইছে যে য়েছ বিজেপি ইজ এ এণ্টি ট্ৰাইবেল। সেইকাৰণে এই ইলেকশ্যনত আমি একশ্যনটো ল'ব লাগে। দিলীপ শইকীয়াক নহয়, বিজেপিক আমি ল'ব লাগিব। কিয়কি বিজেপিৰ দিনত কি আহিছে? UCC আহিছে, ইউনিফৰ্ম চিভিল কোড। শ্ল'লি গ্ৰেজুৱেলি ট্ৰাইবেলৰ নীতি কালচাৰ যিমান আছে চবখিনি ধ্বংস কৰিব। মাটিটো ধ্বংস কৰিলেই। শদিয়াত আপোনালোকে চালেই প্ৰটেক্টেড ক্লাছ তাতে মৰাণ মটকৰ লৈ পেলাই আনকি নেপালী মানুহকো প্ৰটেক্টেড ক্লাছ কৰিলে। আৰু আপোনালোকে চাওক ৰিচেণ্টলি মাৰ্গ্ৰেটাত CM ডিক্লেয়াৰ কৰিছে। কেনেকুৱা অদ্ভুত কথা আপোনালোকে চাওকচোন। আৰু তাতে মাৰ্গ্ৰেটাত তাত এক সময় তাতে এটা প্ৰটেক্টেড এৰিয়া বুলিয়েই আছিলে তাত। সেই এৰিয়াটো AGP দিনত সেইটো ৰিজাৰ্ভ কৰি দিয়ে। তাৰমানে শ্ল'লি গ্ৰেজুৱেলি আমাক ধ্বংস কৰি আছে। সৰু সৰু জাতি চিংফো খামটি ফাকিয়ালবিলাকৰ ইয়াত অসমত তেখেতসকলৰ কাৰণে জেগা নাই। চিংফো ৰজাৰ ছুইচাইডৰ কাৰণে চিংফো ৰজাই যদি অসমত নাথাকাহেঁতেন আজি মাৰ্গ্ৰেটাই অৰুণাচলত থাকিলেহেঁতেন। আৰু বড়ো মানুহে আন্দোলন কৰি পেলাই 5000 মানুহ ছুইচাইড হৈ গ'ল একমাত্ৰ আমাক ডিছক্ৰিমিনেট কৰাৰ কাৰণে। বড়ো মুভমেণ্টটো সেইটো কাৰণে হৈ গ'ল যে আমাক ডিছক্ৰিমিনেট কৰিব নালাগে, আমি ছেকেণ্ড ক্লাছ নহয়। দিলীপ শইকীয়াই তেখেত এৰিয়ান হয়, তেখেত মংগোলিয়াত নহয়। নৰ্থ ইষ্ট ইটছেল্ফ যে মংগোলিয়াত কাণ্ট্ৰি হয় বাবা, আমি অৰিজিনেল হয়। তেখেতে ক'ৰ পৰা আহিছে আমি সুধিব লাগিব, তাৰ লিগেচিটো বিচাৰিব লাগিব। তেখেতো চাগে হয়তো তাৰ অংগী ভংগীটো বাংলাদেশৰ হ'ব পাৰে। আই ডাউট ইট, বিকজ তেখেতৰ এৰিয়া নহয়, ই মংগোলিয়াত নহয়। অসমত আপ অৰিজিনেল যদি কয় আপুনি চবখিনি মানুহ মংগোলিয়াত। আপুনি আহোমবিলাকক চাওকচোন, তেখেতসকলে মংগোলিয়াত। কাৰ্বি পৰালক, ডিমাচা চাওক, মিচিং হওক, দেউৰী হওক, উই অল অফ মংগোলিয়াত। হুজ ৰাজবংশী চাওক আপোনালোকে, আমি চবেই সকলোৱে আমি মংগোলিয়াত। দিলীপ সোণোৱাল ইজ নট এ মংগোলিয়াত। দিলীপ শইকীয়াই চব মই ডাউট লাগে সি একচুৱেলি অৰিজিনেল অসমীয়া হয়নে নহয়। সি হয়তো কিবা এটা ডাউট আছে নেকি, তাৰ DNA টেষ্টটো কৰি চাব লাগিব। তেতিয়া তেখেতে বুজি পাব যে 6 শিডিউলটো কি, বেল এণ্ড ব্লকটো কি, আৰু বেল এণ্ড ব্লকৰ কনচেপ্টটো কাৰ কাৰণে, আৰু 6 শিডিউলৰ কাৰণে কাৰ কাৰণে। 6 শিডিউলটো কি বুজায়, বেল এণ্ড ব্লকটো কি বুজায়। তেখেতৰ হয়তো বিজেপিৰ ভাল এডভকেট কেইটামান আছে, তেখেতসকলৰ লগত কনচাল্ট কৰিবৰ কাৰণে মই তেখেতক ৰিকুৱেষ্ট কৰিছোঁ। আৰু CM উইয়াটো আমাক অলপ মিছগাইড কৰি আছে। সেইকাৰণে বড়ো ষ্টুডেণ্ট ইউনিয়নে মনে মনে হৈ আছে, ট্ৰাইবেল সংঘ মনে মনে আছে। CC টোৱাটো হেৰায়ে গ'ল।
বাকী কাৰ্বি ষ্টুডেণ্টবিলাক ক'ত আছে, দেউৰী ষ্টুডেণ্ট ক'ত আছে, টিৱাই ষ্টুডেণ্ট ক'ত আছে, ৰাভাই ষ্টুডেণ্ট ক'ত আছে, ইমান ডাঙৰ আমাক ইনচাল্ট কৰি দিলে তাতো কোনো এটা মাত মাতিবলৈ সাহস নাই। সেইকাৰণে মই আহ্বান জনাইছোঁ মোৰ ট্ৰাইবেল ফেল' ব্ৰাদাৰ্ছবিলাকক, চাওক আমাক ট্ৰাইবেলক ধ্বংস কৰা পাৰ্টিটো হ'ল বিজেপি, আৰু বিজেপিক ভোট দি পেলাই আমি ডাঙৰ ছুইচাইড কৰিলোঁ। বেষ্ট এক্সাম্পল দিলীপ শইকীয়াক জিকুৱাই পেলাই ওদালগুৰি ৰাইজে এবাৰ বাহ পাইছে, মোক খুব ভাল লাগিছে। আৰু এবাৰ বিজেপিক যদি জিকায় বড়োলেণ্ড কনচেপ্টটো টোটেলি ডিছএপিয়াৰ হৈ যাব, বড়োলেণ্ড হৈ নাথাকিব। 50-50 বড়োলেণ্ড কনচেপ্টটো প্ৰমোদ পৰৰ ডাইলগটো এইটো ব্ৰহ্মপুত্ৰত উঠি পেলাই বাংলাদেশত গৈ পাবগৈ।